মৰাণৰ নাহৰণি সোণোৱাল গাঁৱত সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত গজাই পূজা উদযাপন। গজাই পূজাৰ পিছৰে পৰাই বছৰটোৰ কৃষিকৰ্মত মনোনিৱেশ কৰে সোণোৱাল কছাৰী লোকসকলে। কৰোণাতংক আৰু লকডাউনৰ বাবে পূৰ্বৰ দৰে উৎসাহ নাই যদিও সামাজিক দূৰত্ব বজাই পৰম্পৰাগত নীতি নিয়মেৰে সম্পন্ন কৰিলে মাংগলিক কাৰ্য। সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত এক কৃষিভিত্তিক উৎসৱ হৈছে গজাই পূজা। বছৰটোৰ কৃষিকৰ্ম আৰম্ভ কৰাৰ পূৰ্বে সোণোৱাল কছাৰী লোকসকলে অতীতৰে পৰা পালন কৰি আহিছে এই মাংগলিক কাৰ্য। মৰাণৰ নাহৰণি সোণোৱাল গাঁৱত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰিলে এই পূজা। লকডাউনৰ বাবে পূৰ্বৰ দৰে এই পূজাত এইবাৰ জনসমাগম নাই যদিও সামাজিক দূৰত্ব বজাই ৰাখি পৰম্পৰাগত নীতি নিয়মে আৰাধ্য গজাই গুৰুক পূজা কৰিলে সোণোৱাল কছাৰী লোকসকলে। বছৰটোৰ কৃষি ভাল হোৱাৰ কামনাৰে আৰু জাতিটোৰ মংগলৰ কামনাৰে আৰাধ্য গজাই গুৰুক পূজা আগবঢ়ায় সোণোৱাল কছাৰী লোকসকলে। গজাই গুৰুক পূজা আগবঢ়োৱাৰ পিছতে সোণোৱাল কছাৰী লোকসকলে কৃষিকৰ্মত মনোনিৱেশ কৰে। সাধাৰণতে এই পূজা হাবিৰ মাজত এজোপা গছৰ তলত সমাপন কৰে। গজাই ডাঙৰীয়া আজি আমাৰ 2 জেঠত আমাৰ নাহৰণি সোণোৱাল গাঁৱে প্ৰত্যেক বছৰে আমি পূজাটো পালন কৰোঁ। আমি পূৰ্বপুৰুষৰ নিয়ম আৰু প্ৰথমতে আমি চৰকাৰৰ যি নিৰ্দেশ এই নিৰ্দেশটো আমি পালন কৰি আজি আমি পূজাটো পালন কৰিছোঁ যে 1 মিটাৰ আঁতৰত বজাই ৰাখি আমাৰ এই পূজাটো পালন কৰিছে। গাঁওখনৰ ৰাইজৰ মংগলৰ কাৰণে আমি অনুষ্ঠানটো পূজাটো পালন কৰা হয়। ইয়াত নাহৰণি গাঁও সকলো জ্যেষ্ঠ কনিষ্ঠ লগ হৈ আমি এই এজোপা গছৰ তলত পূৰ্বপুৰুষৰ নীতি নিয়ম আমি পালন কৰি আহোঁ আৰু প্ৰতি বছৰে আমি 2 জেঠ দিনাখন আমি এই গজাই পূজাটো আমি পালন কৰোঁ আৰু এই পূজাটো কৰাৰ পিছতে আমি মুঠতে খেতিপথাৰত নামো আৰু এইদিনাখন যিদিনা 2 জেঠ যিমান খৰাং বতৰ হ'লেও সেইদিনাখন আমাৰ কিন্তু বৰষুণ দিবই আগমুহূৰ্তত। গতিকে সেইকাৰণে পূৰ্বৰ নীতি নিয়ম আমি এতিয়ালৈকে পৰম্পৰাগতভাৱে চলাই গৈ আছোঁ। বিশেষকৈ আমি এটা কলা আমলীয়া হাঁহ সেইটোৱে পূজাৰ প্ৰসাদ হিচাপে আমি সেই বস্তুটো বনোৱা হয় আৰু এই আমাৰ মদটো ইয়াত প্ৰধান এতিয়া আমি ভাতটো অকণমান ব্যৱস্থা কৰিছোঁ, কিন্তু প্ৰকৃততে আমি মদৰ বিষয়ে এইটো মদক লৈহে এইটো আমি পূজা কৰোঁ।